নমস্কাৰ মই সৌৰভ শইকীয়া প্ৰথম কথা আমি ডাঙৰ বাহিবাদক নহয় বা তোমালোকক শিকাব পৰাকৈ ইমান পাৰ্গত নহয় কিন্তু তোমালোকৰ ভিতৰতে যিসকলে বাঁহী শিকাৰ প্ৰতি মনত অলপ হ'লেও আগ্ৰহ ৰাখা তেওঁলোকক আমি বাঁহী শিকিব ক'ম আৰম্ভণি দিব আমি বাঁহীৰ আৰম্ভণিটো দেখুৱাই দিব বিচাৰোঁ তোমালোকে বাঁহী শিকিবৰ কাৰণে দোকানত গৈ কোনো দামী বাঁহী কিনিব নালাগে এতিয়াতো কিনিব নালাগে তোমালোকে ঘৰতে যিকোনো বাঁহী এটা বনাই ল'বা বাঁহৰ বা PVC যিকোনো এটা বাঁহী বনাই ল'বা এতিয়া বাঁহীটোৰ কাৰণে এটা চাউণ্ড ল'ব লাগিব বাঁহীটো লোৱাৰ পিছত বাঁহীটো হাতত লোৱাচোন বাৰু ঠিক আছে হাতত লোৱা এয়া বাঁহী লৈছোঁ হাতত এনেকৈ মানে তেওঁলোকক ল'বলৈ তেওঁলোকে লৈ লওক দেখুৱাই দিছোঁ কেনেকৈ ল'ব লাগে বাঁহীটো হাতত ল'লা এতিয়া উদ দুখন অকণমান চপাই ল'বা আৰু যেতিয়া ফ্ল' কৰিবা হাৱাটো মুখখন কেতিয়াও ফুলাই নিদিবা মুখখন ফুল নকৰিবা ঠিক কৰিবা এতিয়া চিধা চিধা মুখখন উঠত লগোৱা তললৈ কৰি দিয়া এই চাউণ্ডটো নহালৈকে বাঁহীটো ইফাল সিফাল কৰি বজোৱা কেনেকৈ দাদাই দেখুৱাই দিব যিটো একজেক্টলি চাউণ্ড আহিব একজেক্টলি চাউণ্ড ইফাল সিফাল কৰোঁতে বাঢ়ি যাব এতিয়া গ্ৰীপৰ কথালৈ আহোঁ গ্ৰীপটো সদায় আমি আঙুলিকেইটা প্ৰথম বাওঁহাতৰ আঙুলি জেগাত সোঁহাতৰ আঙুলিকেইটাখন আমি বাহিৰলৈ পাৰ কৰিব লাগিব তেতিয়া বাঁহীটোৰ গ্ৰীপ ভাল হয় আৰু যিটো এইটো কেৰা আঙুলিটো ওপৰত থবা এইটো উঠাব চেষ্টা নকৰিবা পাৰিলে এইকেইটাই উঠাবা এইটোত লগাই থবা তলৰ বুঢ়া আঙুলিটো সদায় তলত কেৰা আঙুলিটো মাজত আৰু প্ৰথমৰ বুঢ়া আঙুলিটো একদম প্ৰথমত থাকিব এইটো তুমি বজাই সহজ পাবা বাঁহীটো পৰি নাযায় বজাই থাকোঁতে অ'কে এতিয়া বাঁহীটো এনেই বজালেও নহ'ব তোমালোকে স্কেল শিকিব লাগিব তাৰ কাৰণে বহুত অলংকাৰ আছে কিন্তু চবতকৈ সহজ আৰু প্ৰথমৰ স্কেলটো হ'ল সা ৰে গা মা এইটো স্কেলৰ সপ্ত সুৰ কয় সেই সুৰটো আমি বজাব লাগিব বাঁহীত কিন্তু প্ৰথম আমি শুনি লওঁ বাঁহীটো কেনেকুৱা শুনি সেই সপ্ত সুৰটো ঠিক আছে এতিয়া চোৱা তোমালোকক মই সপ্তসুৰ শিকাবলৈ ওলাইছোঁ সপ্তসুৰ চোৱা সপ্তসুৰ সা ৰে গা মা প্ৰথমতে ফাৰ্ষ্ট সা দেখিছা ঠিকে আছে ধৰি লোৱা তোমালোকে এনেকৈ ধৰি লোৱা সা বজাবলৈ চেষ্টা কৰা তোমালোকে কেনেকৈ বজাই চাই লোৱা বজাবলৈ চেষ্টা কৰা সা তাৰপিছত আঙুলিটো এৰি দিবা ৰে গা মা হাফ নোট দেখিছানে হাফ নোট এনেকৈও দিব পাৰা এনেকৈও দিব পাৰা এনেকৈও দিব পাৰা ঠিক আছে এনেকৈও দিব পাৰা এনেকৈও দিব পাৰা এনেকৈও দিব পাৰা যেনেকৈ দিলেও তোমাৰ হাফ নোট প্ৰযোজ্য হ'ব চ' তাৰপিছত নেক্সট সা ৰে গা মা নেক্সট আহিল পাটো তুমি কেনেকৈ বজাব লাগিব গোটেইকেইটা আঙুলি ধৰি এই আঙুলিটো এৰিব লাগিব প্ৰথমৰ আঙুলিটো এৰি পেলাই বজাব লাগিব পা দেখিছা পা তাৰপিছত চোৱা পাৰ পিছত ধা আহিল পা ধা বজাবৰ কাৰণে এইটো আঙুলি ধৰি পেলাই এইটো আঙুলি এৰিব লাগিব ধা তাৰপিছত নেক্সট নি তাৰপিছত সা দেখিছা চাই লোৱা সা ৰে গা মা হাফ নোট দেখিছা পা ধা নি সা এবাৰ বুজাই দিছোঁ শুনি লোৱা হাফ নোট দেখিছা হাফ নোট বজা পাইছে নাই অ'কে আমি আকৌ এটা থৰুকৈ কথা কৈ দিছোঁ যে প্ৰথমৰ স্বৰটো বহুত নিম্ন স্বৰত হয় লাষ্টৰ স্বৰটো বহুত উচ্চ স্বৰত হয় পইণ্টটো লিখি ৰাখিবা নিলিখিবা এনেই মনত ৰাখি থ'বা লাষ্টৰটো বহুত উচ্চ স্বৰত হয় আৰু ছাৰে দাদাই কোৱা মতে নিচিনাকৈ এনেকৈ তিনিটা ষ্টাইলত বজাৰ পৰা হাফ নোট চ' এইখিনিতে আমাৰ টোটেলটো শেষ হোৱা নাই আমি নেক্সট ভিডিঅ'ত অলংকাৰৰ উল্টা বজাটো তোমালোকক আমি আজি ইয়াতে এৰিছোঁ তোমালোকে ভিডিঅ'টো চাই প্ৰেক্টিছ কৰি থাকা নেক্সট ক্লাছত এক্সাম ল'ম বাহ এক্সাম লগে ঠিক আছে আমি এক্সাম ল'ম তোমালোকক আৰু নেক্সট ক্লাছত তোমালোকক লগ পাম নমস্কাৰ